Hello guys, this is Shahanur Islam and you are watching my YouTube channel Learning Tech. Learning Tech আজি আমি শিকিম সংখ্যাত থকা অংকৰ স্থানমান আৰু নিজামান। সংখ্যা প্ৰণালীৰ প্ৰথম খণ্ড আৰু দ্বিতীয় খণ্ড যদি আপোনালোকে চোৱা নাই তেনে ডেসক্ৰিপচনত লিংক দিয়া আছে, ক্লিক কৰি এই ভিডিঅ'বিলাক চাই ল'ব। 10টা অংক আমি সংখ্যা লিখিবৰ কাৰণে ব্যৱহাৰ কৰোঁ আৰু এই প্ৰতিটো অংকই নিজে নিজে কিছুমান মান বহন কৰে আৰু সেই মানবোৰক আমি কি বুলি কওঁ নিজামান। নিজামানবিলাকে সংখ্যাত কোনটো স্থানত বহিছে সেইটোৰ ওপৰত ডিপেন্ড নকৰে, ই সদায় এটা মানে বহন কৰে, তাৰ ফিক্স এটা মান থাকে, সেই ফিক্স মানটোকে আমি কি বুলি কওঁ নিজামান। এটা 7 বুলি ক'লে 7 হি সংখ্যা এটা যেটো স্থানতে নাথাকক কিয় তাৰ নিজামান 7 হ'ব। ধৰি লৈছো কি 3 7 9 4 ইয়াতে শতকত 7 আহিছে, যদি নিজামান হুদা হয় তথাপি কি হ'ব ই 7 বেলেগ এটা যদি লওঁ ইয়াতে হাজাৰৰ ঘৰত যদি আমি 7 লিখো তথাপি কি হ'ব 7 ৰ নিজামান 7 এ হ'ব। হকৰ ঘৰত 7 ল 3 9 7 4 এই সংখ্যাটো তো 7 ৰ নিজামান 7, এককৰ ঘৰত যদি আমি 7 ল এতিয়াও আমাৰ 7 ৰ নিজামান 7, অৰ্থাৎ সংখ্যা এটাত থকা অংকবোৰৰ ভিতৰত অংকবোৰ যেটো স্থানতে নবহক কিয় তাৰ নিজা এটা মান আছে, সেই নিজা মানক কি বুলি কোৱা হয় নিজামান বা ফেজ ভ্যালু। তো ফেজ ভ্যালু অংকৰ স্থানৰ ওপৰত নিৰ্ভৰ নকৰে। এতিয়া আহিম স্থানমান কেনেকুৱা হয় সংখ্যা এটাত অংক এটাৰ স্থান অনুযায়ী ই একক স্থানত বহিছে না দশকত না শতকত না হাজাৰত, এই স্থানবিলাকৰ ওপৰত নিৰ্ভৰ কৰি তাৰ মানটো বেলেগ বেলেগ হয় আৰু সেই স্থান অনুযায়ী আমি যেটো মান পাওঁ সেই মানটোকে আমি কি বুলি কওঁ স্থানমান। উদাহৰণ লৈছো এটা সংখ্যা 3,79,41,568। এই সংখ্যাটোত প্ৰতিটো স্থানত থকা অংকৰ স্থানমান কিমান হয় আৰু নিজামান কিমান হয় এইটো চাৰ্টত উলিয়াইছে। প্ৰথম আমি একক স্থানৰটো লৈছো, একক স্থানত কিমান আছে 8 আছে, গতিকে এইটোৰ নিজামান হি যি স্থানত নাথাকক কিয় তাৰ স্থানমান 8 হ'ব। এতিয়া স্থানমানত যদি চাওঁ একক স্থানত থাকিলে একক স্থান মানে 1 এৰে পূৰণ, গতিকে ইয়াক আমি 1 এৰে পূৰণ কৰিম, কৰিলে ইকুয়াল টু কিমান হ'ব 8 ৰ গুণ 8। তেহলে একক স্থানত থকা অংক 8 ৰ স্থানমান 8 আৰু নিজামান 8। এতিয়া দশক স্থানত অংকটো হল 6, ইয়াৰ নিজামান 6 এ হ'ব, স্থানমানটো কি হ'ব 6 দশক স্থানত আছে, দশক স্থানত থাকা মানে 10 এৰে পূৰণ, 10 এৰে পূৰণ কৰিলে কিমান হ'ব 60। তেহলে 6 ৰ নিজামান হল 6 আৰু স্থানমান দশকত থকা কাৰণে ইয়াৰ স্থানমান হ'ব কিমান 60। নেক্সট 5 ৰ চাওঁ, 5 ই শতকত আছে, যি স্থানত নাথাকক কিয় ইয়াৰ নিজামান 5 আৰু ই শতকত থকা কাৰণে কি হ'ব 100 ৰে মাল্টিপ্লাই বা 10 স্কয়াৰ, 10 স্কয়াৰ মানে 100 হয়, এটো পূৰণ কৰিলে 5 ৰ গুণ 5 স্কয়াৰ মানে দুটা শূন্য ইয়াৰ লগত লগাই দিলে হ'ব 500। তো হৈ গল কি স্থানমান 500। তেনেকৈ 1 ৰ যদি আমি উলিয়াও 1 ৰ নিজামান 1 আৰু ইয়াৰ স্থানমান 1000, গতিকে 1000 ৰে পূৰণ কৰিম, 1000 মানে 10 কিউব পূৰণ কৰিলে কিমান হ'ব 1 ৰ গুণ 1 আৰু 10 কিউব মানে 3টা শূন্য হৈ গল 1000, অৰ্থাৎ 1 ৰ নিজামান 1 আৰু স্থানমান কিমান হল 1000। ইয়াৰ পিছত চাম আমি 4 ৰ স্থানমান আৰু নিজামান। অংক ললো 4, ইয়াৰ নিজামান যি স্থানত নাথাকক কিয় নিজামান 4 আৰু স্থানমানটো উলিয়াব লাগিব, স্থানমান উলিয়াওতে আমি একক দশক শতক হাজাৰ 10000, তেহলে 4 ক আমি 10000 ৰে পূৰণ কৰিব লাগিব। 10000 পূৰণ মানে কি 10 টু দি পাৱাৰ 4 ৰে পূৰণ কৰিম, 10 টু দি পাৱাৰ 4 মানে 10000। এতিয়া 4 ৰে পূৰণ কৰিলে 10000 ক 40000 বা 4 ৰে গুণ 4 আৰু তাৰ লগত 10 টু দি পাৱাৰ 4 মানে 4টা শূন্য, 3টা 4টা কিমান হল 40000, অৰ্থাৎ 4 ৰ নিজামান হল 4 আৰু ইয়াৰ স্থানমান হ'ব 40000। 4 ৰ পিছত আমি অংকটো কি পাম 9, 9 ৰ নিজামান যি স্থানতে নাথাকক কিয় নিজামান 9 আৰু ইয়াৰ স্থানমান কিমান হ'ব একক দশক শতক হাজাৰ অযুত লাখ, লাখৰ ঘৰত আছে, গতিকে 9 * 1 লাখ বা 10 টু দি পাৱাৰ 5, 10 টু দি পাৱাৰ 5 পূৰণ কৰিলে 9 ৰ গুণ 9 আৰু 5টা শূন্য, 1 2 3 4 5টা পূৰণ কৰিলে কিমান হল 9 লাখ বা 9 লাখ, অৰ্থাৎ এই সংখ্যাটোৰ 9 ৰ স্থানমান হ'ব কিমান 9 লাখ। 9 ৰ পিছত কি আছে 7, এতিয়া যদি আমি 7 লওঁ অংকটো 7 ৰ নিজামান কিমান 7 হ'ব আৰু স্থানমান কিমান হ'ব ই যেহেতু 10 লাখত আছে, 10 লাখ বা নিযুত বা 10 লাখ একে কথা,
তেনে 7 ইনটু 10 লাখেৰে পূৰণ কৰিম 10 লাখ মানে কি 10 টু দি পাৱাৰ 6 আৰু 10 টু দি পাৱাৰ 6 ৰ লগত 7 পূৰণ কৰিলে 70 লাখ অৰ্থাৎ এই সংখ্যাটো 7 ৰ নিজা মান 7 আৰু স্থান মান 70 লাখ 7 ৰ পিছত যদি আমি 3 লওঁ 3 যি স্থানত নাথাকক কিয় নিজা মান হ'ব 3 আৰু স্থান মান হ'ব কোনটো স্থানত আছে ই কোটিৰ স্থানত আছে কোটি মানে 1 কোটিৰে পূৰণ কৰিব লাগিব 1 কোটিৰে পূৰণ কৰা মানে 10 টু দি পাৱাৰ 7 ৰে পূৰণ কৰিম পূৰণ কৰিলে কিমান হ'ব 3 ৰ গুণ 3 আৰু 7টা শূন্য 1 2 3 4টা 5টা 6টা 7টা হৈ গ'ল এটো 3 কোটি অৰ্থাৎ এই সংখ্যাটোত যে আমাৰ 3 আছে 3 ৰ স্থান মান কিমান হল 3 কোটি নিজা মান 3 এনেকৈ আমি যিকোনো সংখ্যাত থকা অংকবোৰৰ স্থান মান আৰু নিজা মান উলিয়াও আজিলৈ এইখিনিয়ে মোৰ ভিডিওটো যদি ভাল লাগিছে লাইক কৰক শেয়াৰ কৰক আৰু সাবস্ক্ৰাইব কৰক বেলেগ এটা ভিডিওৰ মাজেৰে আপোনালোকৰ মাজত আকৌ আহিম তেতিয়ালৈ বাই বাই টেক কেয়াৰ